হাই এভৰিৱান আজি মই আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল চিমেণ্টৰ বস্তা আৰু গুণসূতাৰে ঘৰতে কেনেকৈনো এখন বিচনী সজাই তুলিব পাৰি। আহকচোন চাওক। মইনো কেনেকৈ বিচনীখন বনাওঁ চাওক। ইয়াত মই এনেকৈ ঊণসূতা লৈছোঁ আৰু ইয়াত বেজি লৈছোঁ। ঊণসূতা আৰু বেজি লাগিব। এনেকৈ আমি প্ৰথম ইয়াত 5 ঘৰ ল'ব লাগিব। ইয়াত বেলেগ বেলেগ কালাৰো দিব পাৰি। মই ইয়াত পিংক কালাৰৰ ফুল তুলিছোঁ। আপোনালোকে বেলেগ বেলেগ কালাৰো দিব পাৰিব। ইয়াত আমি ওপৰৰ ফালে কমাই যাই থাকিব লাগিব আৰু তলৰ ফালে বঢ়াই যাই থাকিব লাগিব। মই এনেকৈ লৈছোঁ। ওপৰৰ পিনে এঘৰ কমাই গৈ আছোঁ আৰু তলৰ পিনে এঘৰ বাঢ়ি দি আছোঁ। এনেকৈ বঢ়াই গৈ আছোঁ। বহু ধৰণৰ ডিজাইন দিব পাৰি। ইয়াত বহু ধৰণৰ ফুলৰ ডিজাইন বিলাক দিলে ভাল লাগে। এনেকৈ আমি লাইন কৰি দিব লাগিব। এইটো তলে তাৰপিছত আমি আৰম্ভ কৰিব লাগিব। ইয়াৰ পৰা আধাৰ পৰা আৰম্ভ কৰি দিব লাগিব ওপৰলৈ। তাৰপিছত ইয়াৰ পৰা কমাই তলৰ ফালে বঢ়াই আৰু ওপৰৰ ফালে কমাই গৈ থাকিব লাগিব। এনেকৈ আমি বঢ়াই তলৰ পিনে বঢ়াই আৰু ওপৰৰ পিনে কমাই গৈ থাকিব লাগিব। এনেকৈ আমি তুলি গৈ থাকিব লাগিব।
আমি এনেকৈ গোটেইখন বিচনীতে এনেকৈ তুলিব পাৰোঁ বেলেগ বেলেগ ডিজাইন দি বহু ধৰণৰ ফুলৰ ডিজাইন দিব পাৰোঁ ইয়াত আজি মোৰ ভিডিঅ'টো এইখিনিয়ে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু মই এনেকুৱা ভিডিঅ' বেলেগ বেলেগ ডিজাইনৰ এনেকুৱা ফুল লৈ আহিম মই আপোনালোকলৈ আজি এইখিনিয়ে ধন্যবাদ